সো ফ্ৰেণ্ডছ বৰ্তমান এতিয়া আমি মেলাৰ ভিতৰত আছোঁ তো এতিয়া আমি খাদ্য মেলাৰ ভিতৰত যাম সিফালে তো 2021 চনৰ মোৰ এইটো প্ৰথম ভিডিঅ' হয় তো মই গৈ আছোঁ আজি জোনবিল মেলাত তো এইটো আছে জাগিৰোডৰ ফালে আছে প্লেচটো ভালকৈ চিনি নাপাওঁ তো মোৰ লগত আৰু দুজনমান ভাইটি যাব তো সিহঁতে চিনি পায় সিহঁত যাব আপোনাৰ ৰহাৰ পৰা তো ভিডিঅ'টো ৰহালৈকে গৈ লওঁ তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক এতিয়া লগ পাইছোঁ আপোনালোকক মটৰ ব্লগিঙত তো গুড মৰ্ণিং ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৰে ভালেই মই ট্ৰেইনৰ মোৰ ইউটিউব চেনেল #ৰাইট মিনালৈ সকলোকে স্বাগতম জনাইতো মৰ্ণিং আৰম্ভ কৰিলোঁ এটা ফ্ৰেছ ভিডিঅ' তো মই গৈ আছোঁ আজি জোনবিল মেলাত তো জোনবিল মেলা হৈছে মানে আপোনাৰ মৰিগাঁৱত হয় এইটো মেলাটো হৈছে মৰিগাঁৱত তো ইয়াতে মানে কিবা বস্তু মানে এক্সচেঞ্জ হয় ন মানে পাহাৰৰ পৰা মানে মানুহবিলাক আহিব পাহাৰীয়া মানুহবিলাক তো ইয়াতে মানে আমাৰ লোকেল মানুহ যাব তো তাত মানে পাহাৰৰ বস্তুৰ লগত আমাৰ লোকেলৰ বস্তু মানে এক্সচেঞ্জ হ'ব যেনে পাহাৰৰ পৰা মানে কোমোৰা আনিলে আমাৰ ইয়াত মানে লোকেলত হোৱা মানে কিছুমান বস্তু আছে ন আপোনাৰ কুঁহিয়াৰ হওক তাৰপিছত কিবা হওক তো সেইবিলাক মানে এক্সচেঞ্জ কৰিব তো সেই মেলাখনত গৈ আছোঁ তো সেই মেলাখন মানে একচুৱেলি তিৱা জনজাতীয় এটা মানে স্মৃতি হিচাপে পালন কৰা হয় চ' ফ্ৰেণ্ডছ বৰ্তমান মই আহি পালোঁ ফুলগুৰি মানে মই বৰ্তমান আছোঁ এতিয়া ৰহা BTC ফ্ৰণ্টত তো মোৰ লগত যিকেইজন যাব বুলি কৈছিলোঁ ভাইটি তো আহি গ'ল ভাইটিকেইজন ই হৈছে দেৱাশিষ ন ই দেৱাশিষ আছে ই হৈছে বিবেক ব্লগ হয় আৰু দাদা আপোনাৰ নামটো কি আছিলে মোৰ নাম হিৰেন্দ্ৰ বৰদলৈ এনে চেনেলটোৰ নাম হৈছে অসম আছাম এতিয়া মানে আমি গোটেইকেইজন যাম জোনবিল মেলাত মই চিনি নাপায় দাদাজনে চিনি পাই লৈ যাব আমাক তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক চাই থাকক ফ্ৰেণ্ডছ বৰ্তমান আহি পালোঁ আমি নেলি তো নেলিতে এখন হোটেল আছে তো হোটেলতে সোমাই পেলাই মানে চাহ তাহ খাই কৰি গৈ থাকিম প্লেচটোলৈকে ইয়াৰ পৰা আৰু আপোনাৰ 20 কিলোমিটাৰ দাদা কিমান আছে ইয়াৰ পৰা দূৰ আৰু ইয়াৰ পৰা 20 কিলোমিটাৰ ইয়াৰ পৰা মানে আপোনাৰ 20 কিলোমিটাৰমান আছে তো সেইটো কাৰণে এটা খাই লওক আমি ডেকা হোটেলত চাহ খাম চাহ অৰ্ডাৰ কৰিছোঁ বৰ্তমান আহি পালোঁ জোনবিল মেলাটো ইয়াতে মানে বাইকৰ পাৰ্কিং কৰি ল'লোঁ ধুনীয়াকৈ পাৰ্কিং আছে পাৰ্কিঙত লৈছে 50 টকা তো পইচাটো অলপ বেছি লৈছে তো উপায় নাই তো পাৰ্কিঙৰ পইচা দিব লাগিব তো এইটো যে এইফালে আছে জোনবিল মেলাৰ ফিল্ডখন আছে সিফালে তাতে মানে কিবা কিবি আছে তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব মানে এতিয়া বাইকৰ পাৰ্কিং কৰি দিলোঁ তো বাইকৰ পাৰ্কিং কৰি পেলাই এতিয়া মেলাত গৈ আছোঁ ইয়াৰ পৰা আৰু আপোনাৰ 1 কিলোমিটাৰমান হ'ব তো দেখি আছোঁ অলপ দূৰত আছে তো তালৈকে খোজকাঢ়ি গৈ আছোঁ আমি 4জন মৰম বাঢ়িছে বৰ্তমান আহি পালোঁ আমি মেলাত তো এইফালে বিবেকে বনাই আছে ভিডিঅ' তো মেইন মেলাত আহি পালোঁ এইফালে গীতটো আছে চ' গীতত দি সোমাই যাম আলেঙে কিনো প্ৰেম সানিলে সপোনে কাৰেং সাজিছে বৰ্তমান আমি আহি পালোঁ মেলাত তো মেলাৰ গেটৰ সন্মুখত আছোঁ তো এতিয়া ভিতৰলৈ সোমাই যাম গোটেইকেইটা আমি 4টা লাহে তুমি মই এটি হ'বলে সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে বৰ্তমান মই আছোঁ এতিয়া আপোনাৰ মেলাৰ ভিতৰত আছোঁ তো মোৰ পিছফালে চাব পাৰি এইবিলাক থলুৱা দোকান আছে যিখিনি মানে পাহাৰৰ পৰা আহিছে তো এতিয়া মানে মাছ পুৰে কিবা কিবি কেঁকুৰা পুৰে তো ওচৰৰ পৰা ভালকৈ দেখাই আছোঁ ভিডিঅ'টো চাব মই বেক কেমেৰা কৰি দেখাই আছোঁ মোৰ পিছফালে আছে এই দোকানখিনি চাব পাৰে চব মাছ চাছ পায় মানে মাছ পুৰা কেঁকুৰা পুৰা তো খাব পাৰে চব থলুৱা খাদ্য মানে চব পূৰা গাঁৱলীয়া খাদ্য পাহাৰীয়া খাদ্য চাব পাৰে পাহাৰৰ গৰৈ মাছ আছে এই চব শুকুৱাই থোৱা আছে মানে তাতে ওলমাই থোৱা আছে এতিয়া পুৰি পেলাই দিব চাগে চ' বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে মানে লাষ্ট কৰিছে ক'ব বিচৰা নাই সেইটো কাৰণে ঘৰৰ ভিতৰত সোমাই গৈছেগৈ মানে কেমেৰা আগত ওলাব লাষ্ট কৰে চ' ফ্ৰেণ্ডছ বৰ্তমান এতিয়া আমি মেলাৰ ভিতৰত আছোঁ তো এতিয়া আমি খাদ্য মেলাৰ ভিতৰত যাম সিফালে মানে কিবা কিবি মাছ পোৱাৰ পৰা আৰম্ভ কৰি থলুৱা জনজাতীয় যিমান খাদ্য আছে তো খাদ্যবিলাক দেখুৱাবলৈ ট্ৰাই কৰিম তো সিফালে আছে খাদ্যখিনি চব 100 সেইটো চাব পাৰে আপোনাৰ কেঁকুৰা আছে কেঁকুৰা এইফালে আছে গাহৰি ইফালে পলু আছে এইফালে লোকেল মুৰ্গী আছে ব্ৰইলাৰ আছে এইফালে মাছ পুৰা আছে তো চব 100 চাব পাৰে ইয়াত আছে মহৰ শিঙা ইয়াতে দেখুওৱা হৈছে আপোনাৰ মহৰ শিঙা এইতে দাদা এজন পালোঁ দাদাজনে মানে মহৰ শিং বজাই দেখাব চাব
গাহৰি আছে আৰু কেঁকুৰা আছে। তো মই গাহৰি নাখাওঁ, তো সেইটো কাৰণে খাম কেঁকুৰাটো। এখন চাব পাৰে কেঁকুৰা থালি হয়, এডাল ষ্টিক দিছিলে মানে ইয়াতে কিবা কিবিকৈ বনাই দিছে কেঁকুৰাটো। তো সিফালে আছে গাহৰিটো। তো আমি চাৰিটাই খাম ধুনীয়াকৈ কেঁকুৰা আৰু গাহৰি। তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। মায়া মায়া মনৰ আশা, মিঠা মিঠা প্ৰাণৰ ভাষা, লাজৰে উৰণি গুচাই দি ফ্ৰেণ্ডছ মানে এতিয়া আমি মেলাৰ ভিতৰত আছিলোঁ। তো ইয়াতে খোৱা বোৱা কৰিলোঁ। এতিয়া ইয়াতে মাফলাৰ ল'ব, কিবা কিবি ল'ব। তো আৰু চবকে বোলে এখন এখন মাফলাৰ দিব। তো ভিডিঅ'টো চাই কৰি থাকক শেষলৈকে। দি দিব আৰু বোলে মৰমত চবকে এখন এখন মাফলাৰ। ইয়াতে আমি আপোনাৰ মিটিঙত আছিলোঁ। তো মিটিঙত লগ পালোঁ এজন তিৱা ৰজা। দাদা আপোনাৰ নামটো কি ক'লে? নয়নজ্যোতি পাটৰ। তেওঁ মানে এজন তিৱা ৰজা হয়, পূৰা দেশত আহিছে, তেওঁলোকৰ জনজাতীয় দেশত আহিছে। ঠিকে আছে, আপোনাৰ আহি কেনেকুৱা লাগিছে ইয়াতে? ইয়াতে আহি ভালে লাগিছে, ঠিক আছে। চ' ফ্ৰেণ্ডছ ইয়াতে মানে মেলা চেলা চালোঁ। তো এতিয়া ঘৰত গৈ আছোঁ। আহি কেনেকুৱা লাগিলে যে আপোনাৰ? আহি খুব ভাল লাগিল, কিন্তু এটা কথা কওঁ, মই বস্তুৰ দাম বহুত বেছি। মই মানে বহুত বেছি হয়। মই এখন তিৱা জনজাতিৰ গামোচা ল'ব বিচাৰিলোঁ, কিন্তু যিমান দাম ক'লে, যোৱাবাৰ দোকান বহুত আছিলে, এইবাৰ দোকান কম। তো এইটো কথাই ভাল নালাগিল ইয়াত আহি পেলাই, কিন্তু এনেই ভাল লাগিলে কালচাৰ চাই কিবা কিবি খালোঁ আৰু এতিয়া যাওঁগৈ আৰু ন ঘৰত। থলুৱা খাদ্য খালোঁ, খুব ভাল লাগিলে। এওঁকো লগ পাই ভাল লাগিল। এতিয়াতো ঘৰত যাম আৰু ন? এতিয়া ঘৰলৈ যাম আমি এতিয়া ঘৰত গৈ আছোঁ। চ' ফাৰ্ষ্ট আহোঁতে মানে ইয়াতে মানুহ চানুহ নাছিলে, পূৰা কম আছিলে। তো এতিয়া পূৰা মানুহৰ সমাগম হৈ গৈছে, চাব পাৰে পূৰা ভিৰ লাগি গৈছে মানুহৰ ইয়াতে। ফ্ৰেণ্ডছ ইয়াতে মেলা চেলা চালোঁ। এতিয়া আহি আছোঁ আমি ঘৰত গোটেইকেইটা। তো টাইমো হৈ গ'ল আপোনাৰ 4টা চাৰে 4টামান বাজিছে। দাদা আৰু মই আহি আছোঁ, পিছত আছে দুটা। সিহঁতে মানে বস্তু কিনিয়ে হোৱা নাই, এটাৰ পিছত এটা বস্তু কিনি আছে। এতিয়া টাইম হৈ গ'ল 4টামান বাজিল। তো সেইটো কাৰণে আমি ঘৰত গৈ আছোঁ। মোৰ লগত আছে বিবেক, চানিজ ডুবু হৈ গ'ল। এতিয়া ঘৰত যাব লাগে। তো মোৰ চেনেলটো চাব, বিবেকৰ চেনেলটো চাব, গোটেইকেইটা চেনেল চাব। আপোনাৰ ডেছক্ৰিপশ্যনত থাকিব লিংক। আৰু দাদাক বহুত বহুত ধন্যবাদ অহাৰ বাবে। বহুত দূৰৰ পৰা আহিছোঁ। আৰু ইটো আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে। তো ইয়াৰ চেনেলটো চাব। মোৰ চেনেল চাব, মোৰ আছে দেৱাশিষ ভিডিঅ' বুলি, ডেছক্ৰিপশ্যনত লিংক থাকিব। ছাবস্ক্ৰাইব কৰিলে নহ'ব, ছাবস্ক্ৰাইব কৰি ঘৰতে বজাব লাগিব, একদমেই নাপাহৰিব। আৰু নিশ্চয় চাই ভালেই পালে, দাদাই বহুত ধুনীয়াকৈ দেখালে। আৰু নেক্সট লেভেল কি ক'ম আৰু।